যে মই ল'ৰা সন্তানক বেছি মৰম কৰোঁ, ছোৱালীক নকৰোঁ। কথাত ৰিচাতকৈ মই বহু গুণে বেছি ৰুদ্ৰক মৰম কৰোঁ। আনকি তোমাৰ প্ৰতিও মোৰ সিমান মৰম নাই। আৰু ইয়াৰ কাৰণো আছে। কাৰণ মোৰ মান, সন্মান, মৰ্যাদা, ঐতিহ্য সকলো ৰুদ্ৰই আগুৱাই নিব। আজি মোৰ ভয় লাগিছে। ভয়? কিহলৈ ভয়? ছাৰ, ৰুদ্ৰ ক'ত আছে? ৰুদ্ৰদা আদিদাৰ ঘৰত আছে। এতিয়া তাৰ কাষলৈ যা। পাহৰি নাযাবি, মই তহঁতক দৰমহা দিওঁ। ৰুদ্ৰৰ লগত ছাৰ দৰে লাগি থাক। এতিয়াই যা তাৰ ওচৰলৈ। ঠিক আছে ছাৰ। কি ল'ৰা আছিল মোৰ, কি হৈ গ'ল ৰুদ্ৰ? কৈছিল ভুল মই কৰিব পাৰো, তুমি নোৱাৰা। কিন্তু আজি আজি যদি মই একো পদক্ষেপ নলওঁ, ইন্দ্ৰজিৎ গগৈ নামৰ এই ব্ৰেণ্ডটো ফুচ নাইকিয়া হৈ যাব। মানুহে কি ভাবিব? ইমান দুৰ্বল নেকি ইন্দ্ৰজিৎ গগৈৰ দুৱাৰ? বাটৰ কুকুৰে আহি ভুকি থৈ যাব। মই সকলোৰে সন্মুখত উদাহৰণ হিচাপে থিয় হ'ব লাগিব। তাৰ বাবে কঠোৰ শাস্তি দিব লাগিব। কিন্তু কাক? ৰুদ্ৰক। নহয়, ৰুদ্ৰক মাৰিলেই শাস্তি দিয়া নহয়, শাস্তি ইয়াতকৈ ভয়ানক হ'ব লাগিব। কিন্তু কেনেকৈ দিম? মই শ্ৰী ইন্দ্ৰজিৎ গগৈ আজি এই মুহূৰ্তত ৰুদ্ৰৰ শাস্তি ঘোষণা কৰিছো। তাৰ শাস্তি হ'ল মৃত্যুদণ্ড। কিন্তু এই মৃত্যুদণ্ড ৰুদ্ৰৰ নহয়, বৰষাক দিম। বহুত ভয়ানক হ'ব এই শাস্তি। 5-6 মাহ মানলৈকে নিউজ চেনেল বিলাকে বাৰে বাৰে নিউজটো দেখুৱাই থাকে। এই মৃত্যুদণ্ডই সমাজলৈ এটা বাৰ্তা কঢ়িয়াই আনিব। প্ৰেমত অন্ধ হৈ মেকুৰীয়ে কেতিয়াও বাঘৰ গঁৰালত সোমাব নাপায়। মৃত্যুদণ্ড মৃত্যু। ঠিক আছে তেনেহলে, তহঁতৰ কামটো তাই অফিচৰ পৰা উলটি আহোঁতেই কৰ। বৰষা অফিচৰ পৰা আহিব, কিন্তু ঘৰ হে ভগৱান।
তেওঁৰ আত্মাই শান্তি পাওক। ভুল শৰীৰেহে কৰে, আত্মাই নকৰে। মই শাস্তি শৰীৰক দিছো, আত্মাক দিয়া নাই। ভগৱান, আত্মা ৰুদ্ৰ মোৰ মূৰত বন্দুক থবাই। তুমি ইন্দ্ৰজিৎ গগৈক নাজানা, পাগল মানুহ। ৰুদ্ৰই মাৰপিট কৰি পোনে পোনে গৈ তেওঁৰ বেডৰুমত সোমাইছে। তেওঁতো প্ৰতিশোধ ল'বই। ইয়াৰ এটাই উপায় আছে, হয় সি ইন্দ্ৰজিৎ গগৈক ক্ষমা খোজক, নহলে তেওঁৰ ছোৱালীক বিয়া পাতক। এতিয়া খবৰ কৰিছো, বৰষা অফিচতে আছে। 4:30 মান বজাত ওলাব, তেতিয়াই কামটো হ'ব। ঠিক আছে। মা, আজি মোৰ মনটো বহুত ভাল। কিন্তু মোৰ মনটো বেয়া। অহা মাহৰ 6 তাৰিখে তোৰ বিয়া কাশ্মীৰীৰ লগত। মোৰ বিয়া? মই গমেই নাপাওঁ। যদি এই বিয়া কেঞ্চেল কৰিব খুজিছ, তেতিয়াহ'লে ইন্দ্ৰজিৎ গগৈৰ ঘৰলৈ গৈ ক্ষমা খোজ। হাঁহিছ কিয়? তুমি চাগে পাহৰিছা মা, তুমি ৰুদ্ৰভূষণ হাজৰিকাৰ মাক। এজন যোদ্ধাই হাঁহি হাঁহি মৃত্যুক স্বীকাৰ কৰে, কিন্তু অস্ত্ৰ নেপেলায়। স্যাৰ, আপুনি চিন্তা নকৰিব। ইন্দ্ৰজিৎ গগৈয়ে আপোনাৰ ল'ৰা অপকাৰ কৰাৰ কথা চিন্তা নকৰে। ৰুদ্ৰৰ যদি কিবা হয়, ইন্দ্ৰজিৎ গগৈৰ বংশই শেষ কৰি পেলাম মই। ইন্দ্ৰজিৎ গগৈ মানুহজন চতুৰ। তেওঁ প্ৰতিশোধ ল'ব, কিন্তু ছাৰ অলপ বেলেগ ধৰণেৰে। তেওঁ যি কৰিব বৰষাৰ লগত কৰিব। ৰুদ্ৰ ছেফ, বৰষা ইন ডেঞ্জাৰ। শুনকচোন, কথা এটা কওঁ। কি কথা? আচলতে কথাটো মই ৰুদ্ৰ ছাৰক ক'ব লাগিছিল, তথাপিও আপোনাক কৈ থৈ যাম। কওকচোন। মানুহজন ভাল নহয়। কোন মানুহ? মই ঘৰজয়জনৰ কথা কৈছো। গাখীৰ খুৱাই ঘৰত সাপ পুহি ৰাখিছে, আৰু এই বিষাক্ত সাপে এদিন সকলোকে দংখিব। এইবোৰ কথাত আপুনি বেয়া পালে বুলি মানুহজন বেয়া হ'ব নোৱাৰে। আৰু নেক্সট টাইম এইবোৰ কথা যাতে আপুনি মোকো নকয়। কিহে ঘৰ যোৱাই? ৰিচেণ্ট আপডেট কি? ঘৰখনত কিবা এটা নঘটিবলগীয়া ঘটি আছে। বিশ্বভূষণ হাজৰিকাৰ চকুত প্ৰথমবাৰৰ বাবে ভয় দেখিছো।
কিন্তু সেই কাৰণটো গম পোৱা নাই। জয়া, তোমাক এটা ভাল খবৰ দিওঁ। ৰুদ্ৰৰ মাকে ফোন কৰি কৈছে বিয়াৰ সমস্ত খৰচ তেওঁলোকে উঠাব। আমাৰ পৰা একো নালাগে। এতিয়া এতিয়া তুমি কি অভিযোগ দিবা? অন্তত এতিয়াতো তুমি হাঁহিব পাৰা। আমাৰ ছোৱালীৰ বিয়া বুলি নোৱাৰা তুমি হাঁহিব, কাৰণ বৰষা সুখী হোৱাটো তুমি নিবিচাৰাই। কিন্তু মই তোমাক কথা দিছো, বৰষা সুখী হবই। এইজনী মাকে তাইক মৰম নিদিলে সঁচা, কিন্তু সেইজনী মাকে তাইক মৰম দিব। এইখন ঘৰে তাইক মূল্য নিদিলে সঁচা, কিন্তু সেইখন ঘৰে তাইক মূল্য দিব। ইমান অহংকাৰ বেয়া। অহংকাৰ মানেই পতন। কি কৰিছা? অফিচৰ কেণ্টিনত বহি কফি খাই আছো। অফিচৰ পৰা কেতিয়া ওলাবা? আধা ঘণ্টাৰ পিছত। আধা ঘণ্টা? মই মহাৰাণী, আৰু মহাৰাজে মহাৰাণীক লগ কৰিবলৈ অলপতো অপেক্ষা কৰিবই লাগিব। এয়াহে ৰুদ্ৰভূষণ হাজৰিকাৰ মহাৰাণী। শুনিছো ল'ৰা মানুহৰ মৰমবোৰ দুদিনীয়া। বেলেগৰ কথা নাজানো, কিন্তু ৰুদ্ৰই যি কৰে। জানো বৰষাক অপকাৰ কৰিবলৈ। মোৰ মতে আমি দুয়ো ইন্দ্ৰজিৎ গগৈৰ ওচৰলৈ যোৱাটো ভাল হ'ব। নাযাওঁ। ইন্দ্ৰজিৎ গগৈয়ে বৰষাক একো কৰিব নোৱাৰে। কি কৰিবি? তই জানই দেখোন, মই যি কৰিম ৰুদ্ৰৰ ষ্টাইলত কৰিম। হেল্ল', ওলাইছে ওলাইছে, বঢ়িয়া। ভাল খবৰ এটা শুনিবলৈ মই ৰৈ আছো। ঠিক আছে। ৰুদ্ৰ, এইবাৰ গম পাবি ৰুদ্ৰ। হেল্ল', পাপা ভালে আছা? আছো, কিন্তু তই হঠাতে ফোন কৰিলি যে? এনেই তোমালৈ মনত পৰিলে।
মই কাৰ লগত আছো জানা? কাৰ লগত? ৰুদ্ৰৰ লগত।